তো গাইজ দিছ ইজ মেইন গেট মানে চাই লওক কি ডাঙৰ কাছে গাইছে আৰু কি ধুনীয়াকৈ কৃষ্ণ মানে আমাৰ সেই খাইছে মাখন খাইছে কি ধুনীয়াকৈ চাই লওক এইটো মেইন গেট মই ভিতৰত সোমাই যাই আছোঁ মানে ভিতৰত যাই আছোঁ মানে ৰাসসকলৰ পৰা নাই তো গেলি তো ধুনীয়াকৈ দেখাইছোঁ চব বস্তু একেলগে দেখাই আছোঁ মানে ভিতৰত সোমাই যাওঁ ধুনীয়াকৈ ভিতৰত তুমি দেখাই দিছোঁ আপোনালোকক মানে বহুত ভাল লাগিছে আৰু গাইছ মানুহ হৈছে কিন্তু মানুহ হ'লেও মানে কম আৰু আগত পৰা মানে বেছি নহয় তো চাই লওক তুমি তো কেনে মানুহ আছে চাই লওঁ বাপৰে বাপ একদম তো এইটো ধুনীয়াকৈ গাইছ চব দেখাই হেৰি কৰা আছে সেইটো গাইছ গণেশ ভগৱান মূৰ্তি ধুনীয়াকৈ থৈ দিছে আৰু মানুহ মাই গড আৰু গাইছ মূৰ্তিগিলা আছে ধুনীয়াকৈ চাই লওঁ মই দেখাই দিছোঁ বৰ ভালকৈ দেখাই দিছোঁ তো চাই দিব পাৰোঁ ভিডিঅ'টো এইটো বস্তুক চাবৰ কাৰণে আহিছোঁ মানে চাওঁ গাইছে পুনে মানে মানে ভগৱান স্বৰূপ মানে জুবিন দাৰ ইয়াক মানে ধুনীয়াকৈ সেই কৰা আছে তো চাই ল'ব পাৰে সেইটো মানে জুবিন দা আছে তো ধুনীয়াকৈ কিমান ওখ গাইছে আৰু গীতাপটো ইয়াত মানে মানে খুব ধুনীয়াকৈ হেৰি কৰিছে আৰু কাষত গাইছে আমাৰ এইটো আছে চাই লওঁ একদম মানে সঁচাকৈ কৈছোঁ দেই গাইছ আৰু গাইছে এই মালটো চাওঁ মানে হাতীটো কি কৰিছে চোন বাপৰে বাপ এই মাথাটো আৰু হাতখন অকল লৰচৰ কৰি আছে বাপৰে বাপ দিছি দে আৰু গাইছ এইগিলাক মানে কিছুমান বস্তু এই চব মানুহবিলাক ফটো উঠিছে একদম তাৰমানে গলটো আৰু হাতখন অকল লৰচৰ কৰি থকা বাপৰে কলো বহুত 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 বেছি ভাল লাগিছে এখন কি দেখিছে নে গাইছ মদ কা নাংগা দে আনছে চাই লওঁ গাইছ এই ড্ৰেগন মালটো কেমেৰাত পাব পাৰে মই নুবুলিলে মোৰ দ্বাৰা নহ'ব দে মই নুঠো গাইছ বেয়া চেনে আপোনালোক দেখাই দিছোঁ বাপৰে বাপ পলৰ এইগিলা গাইছ কৰোঁ এইগিলা মোৰ লগত এই বস্তুখন মোৰ লাগৰে এই ট্ৰেইনখন যে দেখিছে এখন মোৰ লাগৰ আৰু কিন্তু শ্বেয়াৰ কিন্তু বাপৰে বাপ এতিয়া মদ কা কোৱা হৈছে অতি অতি চাই লওঁ তো হেলে গাইছ কি খবৰ আপোনালোকৰ মানে গাইছ মই ৰাস যাম বুলি কৈছিলোঁ কিন্তু মোৰ যোৱা নহ'ল তো সেই গাইছ মানে মই আছিলোঁ যোৱাকালি মহাহঁতৰ ঘৰত তো কালি মানে যোৱাকালি মানে যোৱা নহ'ল তো সেইকাৰণে আজি আহি গ'লোঁ আজি গাইছ চাই লওঁ মই ক'ত আছোঁ একদম পুৰা মানে মাছ ৰাস্তাত চাই লওঁ কি ধুনীয়া ৰাস্তা আৰু পিনে গাইছ চাই লওঁ চাৰিওফালে গাইছ পথাৰ খেতি পথাৰটো চাই লওঁ আৰু পিনে মানে চানচেট হ'ব টাইম আছে ধুনীয়া ভিউ একদম গাইছ এতিয়া চিল কৰি থাকিব আৰু কাষতে আছে ইটাৰ ভাটি তো আমি গাইছ এতিয়া এনেকৈ ব্লক পাৰা ৰাস্তা চাই ল'লোঁ চব ব্লক পাৰা ৰাস্তা আমাৰ মানে মহাহঁতৰ মানে মোমেঘাটৰ সহায় এনেকৈ যায় ব্লক পাৰা ৰাস্তাৰে ডাইৰেক্ট আমি ওলাম নলবাৰীৰ ৰাস তো বেছি দেৰি নকৰে ভিডিঅ'টো ষ্টাৰ্ট কৰা আৰু যদি ক'ৰবাত ৰাস চাক দেখা পাওঁ দেখাই দি আছোঁ তো গাইছ চাই ল'ব পাৰে এতিয়া কি ধুনীয়া মানে এই খেতি পথাৰৰ মাজে মাজে কাষত মানে মানুহৰ ঘৰ মানে বেছি নাই চব মানে পথাৰ টাইপৰ জাগা আৰু মানে ভিতৰত জাগা এতিয়া আৰু চব নলবাৰী তো ইয়াৰ গাইছ ধুনীয়া লাগিছে আৰু গাইছ ঠাণ্ডা লাগিছে কিছু নকওঁ মোৰ অলপ ঠাণ্ডা লাগি আহি দিছে মই চুৱেটাৰটো নিপিন্ধলোঁ আনিছিলোঁ গাইছ কিন্তু নিপিন্ধলোঁ তো এনেকৈ যাইছোঁ আৰু এতিয়া তো গাইছ আমি মানে ইপুনি এইখিনি ধুনীয়াকৈ একটা জাত ৰখি দিছোঁ মানে চা গাইছ এইটো মানে 4 লাইন তো ধুনীয়াকৈ চলিলে ক্ৰিকেট খেলি আছোঁ তো ধুনীয়াকৈ ৰখি দিছোঁ আৰু কাষত চাইলে গাইছ কি দেখিছেনে দেখুৱাই ন তহঁতক জল এইখনটো দেখি পোৱা নাই জল এই গাইছ এই চাই লওঁ ক'ৰ মাজে মাজে যাইছোঁ জল ধানৰ মাজত গাইছ এক্সপিৰিয়েঞ্চ ল'ব আহিছোঁ কাৰণ গাইছ আমাৰ হাজোত মানে এইগিলাখান মানে খুব কম ক'ত বিচাৰি যাইলে খাদ্যলা বাগতে চাগতে এইগিলাখান চাইডো নকৰোঁ এনে গাইছ এইগিলাখান অতি আহিছোঁ অলপ এক্সপিৰিয়েঞ্চ দেখাব আপোনালোকক তো এই চাই থাকক ক্লিপ দেখাই দিছোঁ আপোনালোক তো গাইছ আপোনালোকে মানে বহুত বেছি ক্লিপ চালে ইপুনি গাইছ মই ৰাসত যাব পাৰিছোঁ এইখন যদি দেখাই দিছোঁ মানে গাইছ মোৰ এতিয়া অৱস্থা নাই কি ক'ম এই একদম বঢ়িয়া লেতেৰা গৈছে এইখন লাগি ওৰ পৰা উল্লি ৰক্ষা দেখাই দিছোঁ মোৰ গাটো কি হৈছে এই চাই লওঁ ভৰিছে অৱস্থা নাই দেখিছে না পেইন অৱস্থা নাই গাইছ কে গৈছিলোঁ হয় আকৌ আৰু চলি যায় নে কি কয় লাগিলে মাজে মাজে চলি যায় নে নাই তো এতিয়া আৰু অতি বেছি দেৰি নৰখোঁ ডাইৰেক্ট যাই থাকোঁ আৰু আমি কাৰণ গাইছ বহুত জেগা যাব আছে আৰু তো ফাইনেলি গাইছ আমি মানে ৰাসৰ জেগাত মানে এণ্ট্ৰি মাৰিলোঁ কি বা আছে ফিউজ গেছি নেকি না এখন হা দেখছে গাইছ অন্ধ হৈছে আৰু মানে অন্ধ কৰি থৈছে ফিউজ গেল লেকিন কি আহি কিন্তু এই দেখা পালোঁ না ফাৰ্ষ্ট তো ভিতৰত গেলি যাইছোঁ আৰু আগত দেখা পাইছোঁ খান জিলকি আছোঁ দে আৰু গাইছ চাই থাক তো গাইছ প্ৰথম গেট মানে দেখা পালোঁ লাইট জ্বলা তো এইটো চাই ৰ বাপৰে বাপ কিছু ডাঙৰ গেট দিছিলে কিন্তু গাইছ মানে সঁচা কৈছোঁ মানে দিছি গাইছ ডাঙৰ গেট যদি মই তাক লৈ পৰাই দে আৰু গাইছ তো গাইছ মানে এতিয়া নলবাৰীত মানে মই আকলাকলৈ যাব লগা আছিল ফাৰ্ষ্ট মানে এক্সপিৰিয়েঞ্চ চাওঁ কি হয় চাৰিওপিনে গাড়ী তো আগৰ গাড়ী যাই লওঁ মই তাৰপিছত দেখাওঁ লগ পাইছোঁ আপোনালোক এইটো চাই লওঁ গাইছ বাপৰে বাপ পুৰা একদম দিছে দেই ডাঙৰ গেট দিছে একদম তো গাইছ বেকাৰ মানুহ বেকাৰ জীৱন এতিয়া আকলাকলাই ঘূৰি আছোঁ আৰু এনেকৈ এটা লগো নাই কাকত কোনেও নাই এতিয়া কি কৰোঁ একলাকলাই ঘূৰি আছোঁ আৰু
মহত মানে গেল আগত তই আগত যায় লগ কাৰণ গাইছ এখন গাড়ী তিনিটা যাব নোৱাৰা তো সেইকাৰণে সিহঁতক মানে আগত যায় মানে অলপ খোজ কাঢ়িব লাগিব তাতে যাই কিনে সিহঁতক মানে লগ ধৰি আছোঁ আৰু তো গাইছ দিছ ইজ মেইন গেট মানে চাই লওক কি ডাঙৰ কাৰ্চি গাইছে আৰু কি ধুনীয়াকৈ কৃষ্ণ মানে আমাৰ সেই খাইছে মাখন খাইছে কি ধুনীয়াকৈ চাই লওক এইটো মেইন গেট মই ভিতৰত সোমাই যাই আছোঁ মানে ভিতৰত যাই আছোঁ মানে ৰাসসকলৰ পৰা নাই তো গেলি তো ধুনীয়াকৈ দেখাইছোঁ চব বস্তু একেলগে দেখাই আছোঁ বাপৰে বাপ গাইছ মানুহ কিন্তু হুচি দে গাইছ মানে কিছু মানুহ হুচি চাইছোঁ গাইছ মানে চব মানুহ একদম পুৰা খোজকাঢ়ি মানে একদম আগত গেলি যাই আছে ফাইনেলি আহি পালোঁ মানে মন্দিৰ তো এতিয়া মন্দিৰ মানে ভিতৰত সোমাই যাওঁ ধুনীয়াকৈ ভিতৰত তুমি দেখাই দিছোঁ আপোনালোকক মানে বহুত ভাল লাগিছে আৰু গাইছ মানুহ হৈছে কিন্তু মানুহ হ'লেও মানে কম আৰু আগত পৰা মানে বেছি নহয় তো চাই লওক তুমি কেনেমান মানুহ হৈছে চাই লওঁ বাপৰে বাপ একদম তো এইটো ধুনীয়াকৈ গাইছ চব দেখাই হেৰি কৰা আছে সেইটো গাইছ গণেশ ভগৱান মূৰ্তি ধুনীয়াকৈ থৈ দিছে আৰু মানুহ মাই গড আৰু গাইছ মূৰ্তিগিলা আছে ধুনীয়াকৈ চাই লওঁ মই দেখাই দিছোঁ বৰ ভালকৈ দেখাই দিছোঁ তো চাই থাকিব আৰু ভিডিঅ'টো গাইছ ধুনীয়াকৈ মানে মই মূৰ্তিগিলা দেখাই দিছোঁ আপোনালোকে হ'লে চাই থাকিব আৰু ওপৰত নাম চাম চব লেখা আছে চাই ল'ব ধুনীয়াকৈ আৰু গাইছ মন্দিৰটো মানে পুৰা একদম লাইটিং মানে চাৰো হয় মানে লাইট পুৰা একদম লাইট কৰি দিছে গাইছ ধুনীয়া লাগিছে কিন্তু আহি কিনে এইটো বস্তুক চাবৰ কাৰণে আহিছোঁ মানে চাওঁ গাইছ পুৰা মানে ভগৱান স্বৰূপ মানে জুবিন দাৰ ইয়াক মানে ধুনীয়াকৈ সেই কৰা হৈছে তো চাই ল'ব পাৰে এইটো মানে জুবিন দা আছে তো ধুনীয়াকৈ কিমান ওখ গাইছে আৰু গীতাৰটো দি ইয়াত মানে খুব ধুনীয়াকৈ সেই কৰিছে আৰু কাষত গাইছ আমাৰ এইটো আছে চাই লওঁ একদম মানে সঁচাকৈ কৈছোঁ দে গাইছ মনটো গাইছ একদম ভাল লাগিছে দেখা পাই কিনে মানে মোৰ বেছি ভাল লগা নাছিল কিন্তু এতিয়া গাইছ দেখা পাই বহুত বেছি ভাল লাগিছে তো চাওক গাইছ মই আৰু ওপৰত দেখাই দিছোঁ আপোনালোকক জুম কৰি কিনি একদম কি ধুনীয়াকৈ গাইছ একদম সজা হৈছে ইয়াত আৰু গীটাৰটো চাওক গাইছ কি নাম ওখ আৰু তাতে গীটাৰটোৰ ওপৰত টুপিটো দিয়া হৈছে মই মানে সেৱা কৰি এনেকৈ ওলাই আহিলোঁ তো ধুনীয়াকৈ মই কিন্তু দেখাই নাছিলোঁ একবাৰ গোসাঁইকেইটা এইটো চাইডে গোসাঁইকেইটা দেখানতো একবাৰ এইটো চাইডে গোসাঁইকেইটাক আপোনালোকক দেখাই দিছোঁ আপোনালোকে চাই থাকিব মই নামটো নকওঁ আপোনালোকে নামটো ক'লে বহুত বেয়া যাব আপোনালোক দেখাই দিম আপোনালোকে নামটো পঢ়িব ওপৰত চাই লওক গাইছ ধুনীয়াকৈ গাইছ চাই লওক আপোনালোকে মানে পাহাৰখন কি ধুনীয়াকৈ গাইছ কি কৰিছে আপোনালোকে নিজে চাই লওক গাইছ ৰাধা কৃষ্ণ ধুনীয়াকৈ আছে ইয়াত চাই লওক আপোনালোকে সঁচাকৈ কৈছোঁ গাইছ বহুত বেছিয়ে ভাল লাগিছে তো চাই লওক মই একবাৰ গৈ আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ আৰু গাইছ এই মালটো চাওঁ মানে হাতীটো কি কৰিছে বাপৰে বাপ এই মাথাটো আৰু হাতখন অকল লৰচৰ কৰি আছে বাপৰে বাপ দিছি দে আৰু গাইছ এইগিলাক মানে কিছুমান বস্তু এই চব মানুহবিলাক ফটো উঠিছে একদম তাৰমানে গলটো আৰু হাতখন অকল লৰচৰ কৰি থকা বাপৰে দে আৰু গাইছে আৰু তো বাকী গাইছে এতিয়া আমি যাম মেলাত মানে মেলাতকৈ নিজা চব দেখাই দিছোঁ আৰু বহুত ভাল লাগিছে আৰু মানুহ হৈছে দে গাইছ মিছা নকওঁ ৱাও গাইছ চাওক মানে একদম পুৰা মানে ব্ৰিজৰ ওপৰত দি যাই আছোঁ তো একদম ধুনীয়া গাইছে মানে এইটো মানে হৰি মন্দিৰটো একদম লাইট মানে চব একদম লাইট চাইট দিছে আৰু এইপিনে গাইছ ধুনীয়াকৈ গেট গিলাই দিছে চাই লওক মানে মানুহ খুব মানুহ দুনিয়াৰ মানুহ এতিয়া ভিৰ তো এনেকৈ আৰু এতিয়া খোজকাঢ়ি যাই আছোঁ তাৰপিছত মেলাত যাম ডাইৰেক্ট আপোনাৰ তাতে দেখাই দিছোঁ আৰু আপোনালোকক মানুহ চাওক গাইছ মানুহ মানে এতে মানুহ কম হ'ব পাৰে কিন্তু মানে তাতে বহুত মানুহ আছে গাইছ মই দেখাই দিছোঁ আৰু মানে একদম ডেক'ৰেশ্যন মানে লাইটিঙৰ ডেক'ৰেশ্যন মানে খুব ভাল হৈছে গাইছ মানে বহুত বেছিয়ে ভাল লাগিছে এইখিনি তো আপোনালোকে আহিব আৰু বেছি দেৰি নকৰিব কাৰণ গাইছ জানে ৰাখি দিলে মই গম নাপাওঁ মই এনে কৈছে ৰ'ব পাৰে তাতে ধুনীয়াকৈ একদম লাইট চাইট দিছে বাপৰে বাপ চাই লওঁ একদম এইপিনে হাল্লা বাপৰে বাপ আকৌ শুনে নাপায় নে আকৌ ক'বও নোৱাৰি একদম খুব হাল্লা হৈ আছে ভিডিঅ' চাওক একবাৰ গাইছ মই দেখাই দিছোঁ এইগিলা গাইছ তাতে কিবা মেলা হৈছে কিবা মেলা হৈছে আৰু মই যাম তাতে পাৰিলি গাইছ মানুহ একদম চালোঁ দুনিয়াৰ মানুহ পৰা এইপিনে গাইছ ব্ৰিজেদি মানুহগিলা আহি আছোঁ অলপ খাই তো চাই থাকক আৰু ভিডিঅ'টো অলপ বহুত এণ্টাৰটেইনমেণ্ট পাব আপোনালোকে এই গাইছ কি ক'ম মানে আহিলোঁ অতি মানে বৰ ধুনীয়াকৈ যাই আছোঁ অহা মাত্ৰ 200 অহা মাত্ৰ 100 অহা মাত্ৰ 300 মানে কাপ তাত কি কয় কেনে বস্তু ল'বি এনে পইচা আনা নাই যদি পইচা থাকিলে পকাই দিছে চব বস্তু লগাবাই নালাগো খালি পকেট আহিছোঁ এনেকুৱা মই দেখা পাইছোঁ খালি আপোনালোকে এণ্টাৰটেইনমেণ্ট লওক মোৰটোৰ বাদ দি আপোনালোকে ভিডিঅ'টো চাওক আৰু এণ্টাৰটেইনমেণ্ট লওক সেইকাৰণে মই আহিছোঁ নহ'লে মই এনে নাহিলোঁ গাইছ
এন্ট্ৰি কৰিলোঁ মেলাত এন্ট্ৰি কৰিছোঁ গাইছ। এতিয়া ভিতৰত যাওঁ আৰু দেখাই দিছোঁ চব। চেয়াৰগিট উঠা মোক মহে কৈ আছে, কিন্তু মোৰ গাইছ উঠা মোৰ একদম ভয় লাগে, মিছা কথা নকওঁ, সঁচা কথা মোৰ বহুত ভয় লাগে চেয়াৰগিট উঠা। দেখছে না গাইছ কেনে মানুহ এনেম বয় হ'ব নালাগে হ'লেও তই ভাই ইটোত বোলো উঠা লাগব। মই নৰো উঠা, মোক তই যেনাম যি কওঁ মই নুঠো, মই নুঠো, তই মোক যেনাম যি কওঁ মই নুঠো। মই মৰত চাই মই কিয় উঠিম, মোৰ কিয় বেকাৰ মই হেৰি ক্ষতি কৰিম, মই নুঠো। মেলত চাই লওঁ চাৰুখন কেৱল জুবিনদাৰ গান গাই আছো, অকল জুবিনদা। কলো বহুত বেছি ভাল লাগিছে। এখন কি দেখছে নে গাইছ, মদ কা নাংগা ডেন্স চাই লওঁ গাইছ। এই ড্ৰাগন মালটো কেমেৰাত পাব পাৰে, মই নুঠিলে মোৰ দ্বাৰা নহ'ব দে, মই নুঠো গাইছ। বেয়া চেনে আপোনালোক দেখাই দিছোঁ। বাপৰে বাপ পলৰ এইগিলা গাইছ কৰোঁ, এইগিলা মোৰ লাগত এই বস্তুখন মোৰ লাগে, এই ট্ৰেইনখন যে দেখছে এখন মোৰ লাগৰ। আৰু কিন্তু চেয়াৰ কিন্তু বাপৰে বাপ এতিয়া মদকা কোৱা হৈছো অতি চাই লওঁ। মদকা কোৱাত চাওঁ যাওঁ নে নাযাওঁ। এখন হ'ল পাগলা গাড়ী, আৰু তোৰ মানে জাপৰিটো গাইছ মানে চাব পাৰে। আৰু গাইছ মই এটা কথা কওঁ, বহুত বেয়া কৰিছে এইটো বস্তু, চব বস্তু পাই যাব টকা কৰিছে গাইছ। পইচা আৰু নাই কেনেকুৱা হেনো কৈছোঁ, নিমিলে এনেকুৱা চব বস্তু চাওঁ। চব বস্তুত 100 টকা প্ৰাইচ কৰিব লাগে না, হা বাপৰে বাপ। গাইছ চাই লওঁ একদম, অতি বাচ্চা চলি আহি যাবি আৰু উঠি যাবি। আৰে মোৰ লাগৰ গাড়ীগিলাখন চাই লওঁ। মানুহ গাইছ বেছি হোৱা নাই দেই, সঁচা কৈছোঁ, মানে কম মানুহ হৈছে। মানে যেনে মানুহ 10 বছৰ আহিছিল খুব কম মানুহ হৈছে। আৰু মানুহ হোৱাত সিমানো কম হোৱা নাই, কিন্তু ঠিক ঠাকেই আছে। আৰু যেতিয়া মানে মই বোলে চালাড খাই সেইকাৰণে গাইছ চালাডটো মই দিছোঁ ধুনীয়াকৈ খাব। তোৰ পৰা গাইছে চাই লওক গাইছ, ধুনীয়া একদম খুব ধুনীয়া চালাড লৈ যোৱাৰ পৰা গাইছে। এটা মিশ্ৰণ কৰিব, মিশ্ৰণ চাই লওঁ, নেমু ধুনীয়াকৈ কাটি দিছে এতে। ষ্টাইল বাপৰে বাপ, বঢ়িয়া ধুনীয়াকৈ বনাইছে। এতিয়া ধুনীয়াকৈ খাব লাগে। এতিয়া মই মানে কোৱা এখন দোকানৰ পাৰে ৰোল ল'লোঁ 3টা। তো ৰোলকেইটা খাই লওঁ ধুনীয়াকৈ, এই ৰোল ধুনীয়াকৈ খাই লওঁ 50 টকা লৈছে। মানে এটা ৰোল 50 টকা, এটা ধুনীয়াকৈ ৰোলকেইটা অলপ পেট পূজা কৰিলোঁ। তাৰপাছত আৰু বাকী মেলাই লাগে। তো আপুনি ফাইনেলি গেছে আহি গ'ল মানে গৰম ৰোলটো ধুনীয়াকৈ বনাইছোঁ। ৰোল বাৰ্গাৰ যি লাগে তো আমি ৰোল অৰ্ডাৰ দিলোঁ। তো ৰোলটো খাওঁ, খাই কিনি আৰু অলপ যি বাকী আছে দেখাই দি আছোঁ। মানে জুবিন দা এইটো বস্তু মানে খুব ভাল পাইছে। চাহ কয় বাপৰে বাপ ভাল লাগে দে গাইছ, সঁচাকৈ কৈছোঁ গাইছ। মনত পৰে, বহুত বেছি মনত পৰে গাইছ। মানে প্ৰাইচটো অলপ মানে লাগাত পৰে বেছি, মানে বহুত বেছি কৈছোঁ। হ'ব দে ইয়াৰ পৰা মিঠা পান এটা ল'লা, খা এইলে গাইছ চাই লওঁ। মিঠা পান আছে, মানে যি পান লাগে এইটো 20 টকীয়া আছে, 30 টকীয়া আছে, ধুনীয়াকৈ বনাই আছে। আৰু গাইছ ধুনীয়াৰ বস্তু এইবিলাক মই নাখাওঁ দিছোঁ, মই সেইখিনি নাখাওঁ। দুপৰীয়া সেইখিনি দুটা খাক আৰু বুঢ়াই মানে কি কৰোঁ খাই লওঁ। গাইছ এটা মানে বস্তু ল'লোঁ, মানে গাইছ জুবিন দাই যে মানে খুব ভাল পাইছিলে এইটো বস্তু এখন খাই ল'লোঁ আৰু গাইছ সেইকাৰণে। আৰু গাইছ এই বস্তুটো এতিয়া মই পিন্ধি আছোঁ, কেনে লাগিছে কওঁ। মই কাণত লোৱা নাই, কাৰণ মানে ফোন চোন হ'লে ধৰি ৰিচিভ কৰিলে একো শুনি নাপায়। সেইকাৰণে এনেকৈ আলালে এনেকৈ যাইছোঁ আৰু দে আৰু গাইছ উপায় নাই। আৰু মানুহে যিটোৱে কৈ থাকক আৰু লৈছোঁ আৰু ল'ব লাগে। আৰু ভাল লাগছে দে কিন্তু। তাৰ পৰা গাইছ জিলাপি ল'লোঁ। এতিয়া ধুনীয়াকৈ এখন দোকানৰ পৰা জিলাপি ল'লোঁ। মই খাইছে কেনে ঠিকেই আছে গাইছ যাম। গাইছ এতিয়া মানে আমি ৰাসৰ খোলাৰ পৰা ওলাই দিলোঁ, কাৰণ গাইছ বেছি ভাল লাগে না, মানুহ বেছি নাই। হৈছে নহয় বুলি নকওঁ। গাইছ আছোঁ বাপৰে বা বেলেগ লাগছে দিয়া, লাইট চাইট দি ধুনীয়াকৈ বহি আছে। তো আৰু চাওক ৰাস মানে যদি নাপাওঁ আৰু ডাইৰেক্টলি আৰু মহাহঁতৰ ঘৰতে যাম। আৰু মানে মই আকৌ বস্তু উঠা নাই, কিন্তু গাইছ এনজয়, মই খুব এনজয় কৰিছোঁ। আৰু এটা বস্তু দেখাই দিওঁ, মই দেখাই দি আছোঁ। কাক লাগব এইটো কমেণ্ট কৰ। এইটো ভিডিঅ'ত যোনে কমেণ্ট কৰে সেইটো বস্তু মই তাকে দিম, ডাইৰেক্ট তাক দিম। কমেণ্ট কৰ খালে কাক লাগে, আপা নহয় দে, কিন্তু অকল আপিক কৈছোঁ মই। তো এতিয়া এনেকৈ আৰু যাইছোঁ আৰু কম ঠাণ্ডা লাগছে খুব। তো গাইছ এনেকৈ মানে মই মানে ঠাণ্ডাত মানে কঁপি ৰাসৰ পৰা আহি গ'লোঁ। তো এতিয়া কেইটা পাইছে, এতিয়া গাইছ
চান্নাতন বাইছিনি কিন্তু এনেকৈ গাইছ মই কপি কপি কি বেয়া আহি পাইছোঁ ঘৰ মানে গাইছ বহুত ঠাণ্ডা হৈছে কি ক'ম চুৱেটাৰটো এটা নিয়া নাছিলোঁ আৰু গাইছ আপোনালোকক এটা কথা কওঁ মানে মই হয়তো আপোনালোকক মনে হেৰি দোকান চোকান বেছি দেখা পোৱা নাপালোঁ আৰু এইপিনে গাইছ বাণিজ্য মেলাত ট্ৰেইনে গ'লোঁ সেইটো কাৰণে আপোনালোকে একদমেই বেয়া নাপাব আৰু মই চেয়াৰকেইটাৰকেইটা আকৌ নুঠলোঁ কিন্তু গাইছ নুঠোৱা কিন্তু আপোনালোক গোটেই খেন্তি দেখাইছোঁ তো আপোনালোকে আৰু বেয়া চেয়া নাপাব আৰু গাইছ মই এটা বস্তু দেখাই দিওঁ এটা বস্তু আনিছোঁ গাইছ অলপ কেনে লাগছি তো যদি কাৰোবাক যদি লাগে জলদি কমেণ্ট কৰ আৰু মই দি দিম গাইছ মোৰ ফালৰ পৰা ৰাখ বুলি গিফ্ট দিম তো আজিৰ ভিডিঅ' যদি ভাল লাগিছে তেনে লাইক কমেণ্টছৰ লগতে ছাবস্ক্ৰাইবটো কৰি দিব একদমেই নাপাহৰিব তো আজিলৈ এইখিনিয়ে লগ পাম নেক্সট ব্লগত বাই বাই জয় অসম জয় জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ